নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল মোৰ বাৰ কণমানিটোক বাহিৰলৈ উলিওৱা। এইটো সেই বাহিৰলৈ উলিওৱা বুলি কয় হয়নে? বাহিৰলৈ উলিওৱা। গতিকে তাৰে কিছু অংশ আপোনালোকক দেখাম, চাই যাব ভিডিঅ'টো। এয়া সৰু সৰু ল'ৰা ছোৱালী আহিছে দেখিছে, আৰু আছে ভিতৰত দেখিব। চাই যাব। এই চুলজুলিবিলাক বগা লাগিব। এয়া দেখিছে, আমাৰ অসমীয়া সমাজত কিছুমান নিয়ম থাকে। যেতিয়া কেঁচুৱা জন্ম হয় 11 দিনলৈকে এটা চুৱা থাকে, আৰু 11 দিনৰ পাছত সেয়া শুদ্ধি কৰা হয়। শুদ্ধি কৰি পেলাই কেঁচুৱাটোকো ৰ'দৰ পোহৰ দেখুওৱা হয়, আৰু বহুত কিছুমান নিয়ম কৰে। এয়া দেখিছে কৰি আছে, কিবা পাণ দলিয়াইছে আমাৰ দিশৰ চাৰিওফালে দিশটোৰ। এনেকৈ ঘূৰিব লাগে। বৰমাই দেখুৱাই গৈছে, তেনেদৰে কৰি গৈছে বায়ে। এয়া দেখিছে আপোনালোকে, টিকলু মাইনাটো শুই আছে মাকৰ কোচত। আৰু বহুত নিয়ম আছে এনেকুৱা, দেখুৱাই যাম, চাই থাকিব। এতিয়া টিকলু মাইনাটোক অকণমানি পীৰা এখনত শুৱাই দিব। এয়া আমাৰ টিকলু মাইনা। এয়া টিকলু মাইনাটোক পীৰাখনত শুৱাই দিছে আৰু প্ৰাৰ্থনা কৰিছে সকলোৱে। ধুনীয়াকৈ শুই আছে দেখিছে। আজি সম্পূৰ্ণ 11 দিন হ'ল। 11 দিনৰ পাছত বাহিৰলৈ উলিয়াইছে। আৰু বহুত নিয়ম কিছুমান কৰিব, দেখিব আপোনালোকে। সেই পটাগুটিটো থৈ দিয়া আছে, কাগজ কলম, তাৰ পাছত আপোনাৰ পানীও আছে। এনেকৈ বহুত কিবা কিবি কৰে, মই ভালকৈ নাজানো, তথাপিও দেখাবলৈ মই চেষ্টা কৰিছোঁ। চাই যাব আপোনালোকে। টিকলুটো সাৰ পাইছে। এই যে পটাগুটিটো থৈ দিছে, পটাগুটিটোৱে তাৰ চাৰিওফালে পটাগুটিৰে পীৰাখনত মাৰে, যিহেতু যাতে ভৱিষ্যতে সি কেতিয়াও ডাঙৰ ডাঙৰ শব্দ, যেনেকৈ বিজুলী, ঢেৰেকণি আৰু অনেক শব্দলৈ যাতে সি ভয় নকৰে। তাৰপিছত পানী থৈ দিয়া আছে, পানীৰ মাজেদি পাৰ কৰে, মানে ওপৰেদি মানে এনেই ল'ৰাটোক, কণমানিটোক দাঙি পেলাই পাৰ কৰাই, যাতে পানীলৈ ভয় নকৰে। এনেকুৱা কিছুমান নিয়ম আছে। তাৰপিছত কাগজ আৰু কলম, পইচা, মাটি এনেকৈ হাতত দিয়ে। সেয়া দেখিব আপোনালোকে। এয়া পটাগুটিত চাৰিওফালে মাৰিব, এয়া পানীৰ ওপৰেদি পাৰ কৰাইছে, যাতে পানীলৈ সি ভয় নকৰে। এয়া মাৰিছে, ভয় খাই গৈছে, যাতে কোনো ডাঙৰ শব্দত সি ভয় নাখায়।
এনেকৈ আৰু বহুত কিছুমান নিয়ম আছে, সম্পূৰ্ণকৈ দেখাই যাম, চাই যাব আপোনালোকে। সেয়া মাৰিলে ধুনীয়াকৈ শুই আছে ল'ৰাটো। সেয়া দেখিছে, পেনটো তাৰ হাতত তুলি দিছে। সেও হাতী অকণমানি ধৰিছে আমাৰ টিকুৱে। মই এটা কথা ক'বলৈ পাহৰি গৈছোঁ, তাৰ নামটো আয়ুষ দেই, আয়ুষ। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা। এনেকৈ আৰু বহুত কিছুমান নিয়ম কৰিলোঁ আজিৰ দিনটোত। মই কৰা নাই দেই অৱশ্যে, এয়া বৰমাহঁতেহে কৰি আছে। আৰু চাবচোন কিনো হয় আজিৰ দিনটোত এনেকৈ। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে, তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে, মনে আজি পাখি মেলে ও চোৱা কিনো ৰং হিয়া ভৰে।